Hey guys, welcome back to my YouTube channel. Momonjulai my YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি Sunday আৰু এই কাৰণে আমি অকমান ফুৰু বুলি ওলাই আহিলো। কত মিটালকে কনফাৰ্ম হোৱাই নাই। গুটেখিনি লগ খাইলে পাতিব লাগিব। যাম বুলি ভাবিছিলো বেলেগ এটা ঠাইলে, কিন্তু এতিয়া হেতু ঠাইত যাবলৈ অকমান দেৰি হৈ গ'ল। আমি সোনকালে ওলাম বুলি ভাবিছিলো। এতিয়া ঘৰৰ পৰা ওলাওতে 11 বাজিবলৈ হ'ল। সেই কাৰণে তাত যাবলৈ অকমান বেছি দেৰি হৈ যাব নেকি। সেই কাৰণে ওচৰতে ক'বাত গৈ মেলি ধুনীয়াকে একদম আৰু ডিসেম্বৰ যেহেতুকে সোমালে পিকনিক ফিলিংস তো আহিছে আৰু লাহেকে আমি সেই কাৰণে অকমান গৈ এনজয় কৰি আহো বুলি ভাবিছো নে কি পাপু। তাকে গৈ থাকো, ক'ত যাও কি কৰো কি নকৰো আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅটো চাই থাকিব। পাই গলো হি আমাৰ পিকনিক খোৱাৰ জায়গা। আমি যাম বুলি কৈছিলো অৰুণাচল, কিন্তু তালে নগলোগে, বহুত দেৰি হ'ব। আৰু এতিয়া যিহেতুকে নিউ ইয়েৰ আহি আছে, তাত আকৌ পাছ বনাব লাগিব। আমাৰ ঘৰৰ পৰা আহোঁতে দেৰি হৈছে বুলি কৈছিলো আপোনালোকক। আৰু এতিয়া আহিলো আমি এডোখৰ দিলিঘাট বুলি কয়, আমাৰ ঘৰৰ পৰা অকমান দূৰলে আৰু। এইফালে আমাৰ একদম ৰাইজসকল পুৰা প্ৰস্তুতিত লাগি গৈছে। এজনী বৰ ধুনীয়া ছোৱালী এজনী আহিছে আমাৰ লগত। এইফালে আমাৰ হিৰো হিৰইনে এন্ট্ৰি মাৰিছে। হিৰইনে আমালৈ কি আনিছে আকৌ? ৱাও, ৰোমিও জুলিয়েট। মধুস্মিতা পাই দিব লাগিছিল আকৌ মাইনা আহিলি কি আনছ আমালে মন যাবা লৈছে। দেখা দে এইটা ওই চেন্ডেল পাতা ওপৰত পাই বহিবি নেকি? আধা খোৱা খালি দে। ও আৰু ঘৰত থকা চকলেটটো ও ৱাও, ইমান ধুনীয়া পানী বটল এটা আনিছ। পানী বটল কিয় জানো এইটো ধুনীয়া লাগিছে দেই।
বনাইছ গাহৰি ইয়া মজা কেনেকুৱা লাগিব এ মজা লাগিব নিমখ চিমখ দিলি নেকি নিমখ দিলো বিলাহী দিম এতিয়া ৱাও নয়নিকা ও তুমি মাংস পুৰিব জানা এতিয়া হৈ গ'ল আমাৰ খানা ৰেডি আৰু আমি খাইছো কেনেকুৱা মজা নে মজা মাইনা মজা এইফালে আমাৰ আলহী আহিছে এতিয়া এই টেণ্টটোত বহা ঐ একদম কেৰাহী লৈ লৈছো যে ধন্তি পুৰা দিছ ৰিপি মজা এতিয়া আমি খাই বৈ আজৰি হৈ গলো ধুনীয়াকে গৰম কাপোৰ পিন্ধিবলৈ লৈছো গৰম কাপোৰ লৈ আহিছিলো এতিয়া আজৰি হৈ অকমান টেণ্টটোত বহি আছো অথনিবা বহাই নহল ন ধুনীয়াকে এতিয়া গৈ থাকিম ঘৰলে আৰু এইফালে আমাৰ ৰাইজসকলে হেই কি কৰিছ I'm drinking vodka. এতিয়া কি কৰিছ তহঁতি এতিয়া আমি ওলালো যাবলৈ মাইনা যাবগে নামৰূপলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাই মেলি অহা এইটো কি কালি দেৱী নিচিনা কৰিছে কালি দেৱ কালি দেৱ কালি দেৱ আৰু এজনী আমাৰ সদায় ওলাই থকা ছোৱালীজনী এজনী কলে যাবলৈ ওলাইছে তই আমাৰ জহৰ নামত যাত্ৰী তামোল এখন খাই লৈছো ধুনীয়াকে একদম এইফালে আমি ধুনীয়াকে জাবৰখিনি আমি পিকনিক খালো লেতেৰা কৰিলো চাফা কৰি ধুনীয়াকে ইয়াত জ্বলাই দিছো ধুনীয়াকে আৰু চবেই এনেকে চাফা কৰি স্বচ্ছ ভাৰত অভিযান বৰ ধুনীয়া দেখিছে কেলে মাংস চাংস ভাত খোৱাৰ কাৰণে ধুনীয়া লাগিছে মাইনাকো ধুনীয়া লাগিছে মাইনাক মোক দুইজনকে ভাল লাগিছে অকমান ৰাতি হ'ল কাৰণে ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি এটা দিন কটালোঁ আৰু বহুত ভাল লাগিলে আমি সকলোৱে বহুত এনজয় কৰিলোঁ আমাৰ ঘৰৰ পৰা ওচৰতে হয় পাহাৰীয়া পৰিৱেশ আৰু পাহাৰীয়া পৰিৱেশটো সকলোৱে প্ৰিয় হয় আপোনালোকে আহিব পাৰিব ইয়াত বহুত ধুনীয়া আকৌ লগ পাম 24 তাৰিখে আহিব পাৰা যদি আহিবা বাই বাই 24 তাৰিখে ফ্ৰী হ'লে আহিবা এতিয়া আহি আমি ঘৰ পাই গ'লোহি ধুনীয়াকৈ একদম ধুনীয়াকৈ গোটেই দিনটো এনজয় কৰিলোঁ ধুনীয়াকৈ পিকনিক বনাই বহুত দিনৰ মূৰত খানা বনাই খালোঁ আমি গোটেইখিনিয়ে বহুত ভাল লাগিলে আৰু ভাল লাগিল বহুত দিনৰ মূৰত গোটেইখিনি লগ খাই একেলগে এসাঁজ খালোঁ আৰু ওচৰতে গ'লোঁ ধুনীয়াকৈ বহুত দূৰলৈ বহুত দূৰ জাৰ্ণি কৰা নাই গৈ মেলি বনাই মেলি খাবলৈ হ'লে অকণমান ওচৰলৈ যাব লাগে তেতিয়া টাইমটো মিলি যায় ধুনীয়াকৈ আৰু এতিয়া আমি সন্ধিয়া আহি ঘৰ পাই গ'লোহি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমাৰ বহুত ভাল লাগিলে আমি ধুনীয়াকৈ খালোঁ বলোঁ আৰু ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই